Hey guys, welcome back to our YouTube channel Assam Wheels. আজি আমি আহিছো নগাঁও টাটা মটৰ্ছলৈ য'ত আমি ৰিভিউ কৰিম টাটা ৰিলঞ্চ কৰা সাফাৰী গাড়ীখনৰ। এই গাড়ীখন 14.69 লাখৰ পৰা 20.20 লাখৰ ভিতৰত উপলব্ধ মেনুৱেল আৰু অটোমেটিক ট্ৰান্সমিশ্যনৰ সৈতে। এই ভিডিঅ'টোত আমি কথা পাতিম কোনটো ভেৰিয়েণ্টৰ কিমান প্ৰাইচ, কি ফিচাৰ্ছ পাব আৰু কোনটো ভেৰিয়েণ্ট সকলোতকৈ ভেলু ফৰ মানি হ'ব। এই গাড়ীখন সৰ্বমুঠ 7টা ভেৰিয়েণ্টত উপলব্ধ। বেছ ভেৰিয়েণ্ট XC যাৰ দাম হ'ল 14.69 লাখ, ছেকেণ্ড বেছ ভেৰিয়েণ্ট XM যাৰ দাম হ'ল 16 লাখ, মিড ভেৰিয়েণ্ট XT যাৰ দাম হ'ল 17.45 লাখ, ছেকেণ্ড টপ ভেৰিয়েণ্ট XZ যাৰ দাম হ'ল 19.15 লাখ, টপ ভেৰিয়েণ্ট XZ প্লাছ যাৰ দাম হ'ল 19.99 লাখ। ইয়াৰ উপৰিও টাটাই এটা এডভেঞ্চাৰ ভেৰিয়েণ্ট লঞ্চ কৰিছে এই গাড়ীখনৰ যাৰ প্ৰাইচ হ'ল 20.20 লাখ ৰুপিজ। প্ৰথমতে আমি চাম আহক বেছ ভেৰিয়েণ্ট XCৰ ফিচাৰ্ছসমূহ। ইয়াত আপোনালোকে দেখিবলৈ পাব টিল্ট এণ্ড টেলিস্কোপিক ষ্টিয়াৰিং, প্ৰজেক্টৰ হেডলেম্পছ, ডুৱেল ফাংচন DRL উইথ টাৰ্ণ ইণ্ডিকেটৰ্ছ, ৰিয়াৰ পাৰ্কিং চেন্সৰ, চেণ্ট্ৰেল লকিং, 4 পাৱাৰ উইণ্ডোজ, অল হুইল ডিস্ক ব্ৰেক, ৰিক্লাইনিং ছেকেণ্ড ৰ' ছিটছ, থাৰ্ড ৰ' AC and AC vents, 50/50 split third row seat, boss mode seating, roof rails। XC ভেৰিয়েণ্টত পাবলগীয়া সেফটি ফিচাৰ্ছসমূহ হ'ল ABS, dual airbags, EBD, ESP, hill hold control, traction control system, rollover mitigation, corner stability control, brake disc wiping। Second base variant XM और की features पाबो चाওঁ आহক। Multiple driving mode, city, sport and eco, floating desktop 7-inch touchscreen with 6 speakers music system, steering mounted controls, follow me headlamps, halogen fog lamps, rear parking sensor with display, rear wiper and washer, remote central locking, height adjustable driver seat, electrically adjustable ORV। এইখিনি আছিল XM ভেৰিয়েণ্টত পাবলগীয়া ফিচাৰ্ছ। এতিয়া কথা পাতো আহক ইয়াৰ ওপৰৰ ভেৰিয়েণ্ট XT বিষয়ে। ইয়াত পাবলগীয়া ফিচাৰ্ছসমূহ হ'ল 8 স্পীকাৰ ইনফোটেইনমেণ্ট চিষ্টেম, অটোমেটিক ক্লাইমেট কণ্ট্ৰল, LED DRLs with turn indicators, rain sensing wipers, auto headlamps, electrically foldable ORVM, rear armrest with cup holders, height adjustable driver seat with lumbar support, push button start stop, ambient mood lighting, 18-inch alloy wheels, tire pressure monitoring system, connected car technology, reverse parking camera, cruise control, Android Auto and Apple CarPlay system। XT ভেৰিয়েণ্টত যদি আপোনালোকক পেনাৰমিক ছানৰুফ লাগে তে 80,000 টকা অতিৰিক্ত খৰচ কৰিব লাগে। গাড়ীখনৰ XZ ভেৰিয়েণ্টত পাবলগীয়া ফিচাৰ্ছসমূহ হ'ল Xenon HID headlamps, front fog lamps with cornering function, leather seat and leather work on interior, terrain response mode normal, rough and wet, 8-inch infotainment touchscreen, premium JBL 9 speaker with amplifier and subwoofer, instrument cluster with 7-inch display, power adjustable driver seat, electronic parking brake, 18-inch machine cut alloy wheel, auto dim IRVM আৰু shark fin antenna। XZ ভেৰিয়েণ্টৰ এক্সট্ৰা সেফটি ফিচাৰ্ছসমূহ হ'ল 6 এয়াৰবেগছ, হিল ডিচেণ্ট কণ্ট্ৰল আৰু আইছ'ফিক্স চাইল্ড ছিট। যদি আপোনালোকক ছানৰুফ লাগে তে XZ প্লাছ ভেৰিয়েণ্টটো আপোনালোকে ল'ব পাৰে। এতিয়া চাওঁ আহক গাড়ীখনৰ ডাইমেনশ্যনসমূহ। লেংথ 4661 mm, width 1894 mm, height 1786 mm, wheel base 2741 mm,
গাড়ীখনত বুট স্পেচ পাব 447 লিটাৰৰ পৰা 1658 লিটাৰ যদিহে আপোনালোকে ছেকেণ্ড ৰ' আৰু থাৰ্ড ৰ' ছিট ফ'ল্ড কৰি লয়। গাড়ীখনৰ ৱেইট হ'ল 1825 kg, ফুৱেল টেংক কেপাচিটি হ'ল 50 লিটাৰ, DEF অৰ্থাৎ এডব্লু টেংক কেপাচিটি হ'ল 15 লিটাৰ। এতিয়া চাওঁ আহক গাড়ীখনৰ ইঞ্জিনটো। ইয়াত আপোনালোকে 2000 cc ইনলাইন 4 চিলিণ্ডাৰ ডিজেল ইঞ্জিন পাব, যাৰ মেক্স পাৱাৰ হ'ল 125 কিলোৱাট এট 3750 RPM, মেক্স টৰ্ক হ'ল 350 Nm এট 1750 RPM, য'ত আপোনালোকে 14 to 16 kmpl মাইলেজ পাব। প্ৰাইচ আৰু ফিচাৰ্ছসমূহ চাই আমাৰ মতে টাটা চাফাৰীৰ সকলোতকৈ ভেলু ফৰ মানি ভেৰিয়েণ্ট হ'ল XM ভেৰিয়েণ্টটো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে আমাক জনাবলৈ নাপাহৰিব। আৰু কোনখন গাড়ীৰ ৰিভিউ লাগে আমাক এটি কমেণ্টৰ জৰিয়তে জনাব পাৰে।